हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে মইও ভালে আছো আৰু আজি মই অন্য এটা ভিডিঅলৈ আপোনালোকক স্বাগতম জনালো আৰু আশা কৰিলো আপোনালোকে মোৰ ভিডিঅটো শেষলৈকে চাই থাকিব আজি মোৰ শুই উঠা অকমান দেৰি হ'ল আৰু সঁচা কথা ক'বলৈ গ'লে মই সদায় দেৰিকৈ শুই উঠো আৰু এইফালে চাচোন বেলি ওলাই গ'ল আৰু মইও ৰনাটি ব্ৰাছ কৰি ললো ব্ৰাছ কৰি আহি ভাবিলো যোৱাকালি ৰাতি ৰৈ যোৱা ভাতকেইটা কণীৰ লগত ফ্ৰাই কৰি খাওঁ আৰু পিঁয়াজ কাটি ললো আৰু কণী নিমখ হালধি দি মিক্স কৰি ললো ইফালে কেৰাহী বহাই দি তেল দিলো কণী ফ্ৰাই কৰি ললো এই আমাৰ কণী ফ্ৰাই হৈ গ'ল এই কেৰাহী তেল দি পিঁয়াজ দিলো পিঁয়াজ দি মছলা দি আৰু ভাতকেইটা দি দিলো তাতে আমি লৰাই থাকি মই নিমখ দি দিলো ধুনীয়াকৈ তাতে ফ্ৰাই কৰি থোৱা কণীটো দি দিলো এই আমাৰ ফ্ৰাইড ৰাইচ ৰেডি দেখিবলৈতো ধুনীয়া হৈছে কিন্তু খাবলৈ কেনেকুৱা হয় নাজানো আৰু মই খাই লৈ তাৰপিছত আপোনালোকক কৈ আছোঁ দেই খাবলৈ ধুনীয়া হৈছে কাৰণ নিজে বনাইছোঁ ন ধুনীয়া বুলি ক'বই লাগিব আৰু এইফালে মোৰ লগৰজনী আহি গ'ল গৈ আছোঁ দুজনীয়ে এতিয়া ধুনীয়াকৈ আৰু এইফালে গাড়ীও আহি গ'ল আৰু গৈ আছোঁ আমলিঘাট পাই আকৌ লৈ ইফালে গাড়ী উঠিবলৈ দাদাজনক পইচা দি ইফালে আহিলোঁ দুজনী খোজকাঢ়ি কাঢ়ি ছোৱালীৰ পৰা মোবাইলত বিজি হৈ আছে ৰ'ব আপোনালোকক মই কোৱাই হোৱা নাছিলে ইমান টাইমৰ পৰা যে মই ক'ত আহি আছিলোঁ মই কাটিং গ্লাছত আহি আছিলোঁ আৰু কাটিং গ্লাছ আহি পাই মই চিধা কামতে লাগি গ'লোঁ আপোনালোকে ভাবিছে চাগে কাটিং গ্লাছটো কি ঘৰ টাইপৰ আচলতে ঘৰে হয় কাৰণ বাইদেউ অকলশৰীয়াটো সেইকাৰণে দোকানত আমাক যাব নিদিয়ে ঘৰতে ক্লাছ কৰিব দিয়ে আৰু মোৰ চিলাই হৈ গ'ল আৰু ইফালে চাওক বাইদেউকেইজনী পুৰা কামত বিজি হৈ আছে আৰু ইফালে আকৌ ভিডিঅ'হে চাই আছে মোবাইলত আৰু ইফালে বাহিৰত গৈ দেখিলোঁ বাইদেউৰ লগৰজনীক ব্লাউজৰ হুক চিলাই শিকাই আছে আৰু এতিয়া ক্লাছৰ পৰা ছুটি লৈ আহি দোকানত সোমালোঁ দোকানৰ পৰা পিঁয়াজ অলপমান লৈ ল'লোঁ ঘৰৰ কাৰণে আৰু ইফালে গাঁও আহিয়ে পালোঁ চাওকচোন তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে ভাল লাগিলে লাইক কৰিব কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি আৰু লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ত বাই